জুবিন দাই আমাক কি শিকাই থৈ গ'ল কেতিয়াও পেটত কথা নাৰাখিব কেতিয়াও জাত পাতৰ বিভাজন নানিব কথা কমকৈ ক'ব চুটিকৈ ক'ব যি ক'ব খাটাংকৈ ক'ব চিঞৰি ক'ব আৰু কৰিম বোলা কামটো কৰি দেখুৱাব কাকো খাতিৰ নকৰিব ক্ষমতাৰ ৰাজনীতিৰ পৰা আঁতৰি থাকিব জনতাৰ পক্ষত থাকি কাম কৰিব ভিতৰে বাহিৰে কেৱল আৰু কেৱল মাত্ৰ এটা ৰূপ ধাৰণ কৰিব নীলা শিয়ালৰ ভাও নিদিব কাৰো পাছত নদৌৰিব দৌৰিব বিচাৰিলে আপোনাৰ পাছত আনক দৌৰিবলৈ দিব নিজৰ মতে চলিব কিন্তু আনক আমনি নকৰিব ধনী দুখীয়া ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহক সমমৰ্যাদা দিব প্ৰকৃতিক ভাল পাব প্ৰকৃতিৰ মাজত থাকিব প্ৰকৃতিক সেৱা কৰিব নিজৰ মাতৃভূমি মাতৃভাষা নিজৰ সংস্কৃতিক ভাল পাব কিন্তু আনৰখিনিকো সমানে সন্মান জনাব সকলো স্তৰৰ সকলো বয়সৰ মানুহৰ মাজত থাকি নিজেও তেওঁলোকৰ মাজৰে এজন বুলি ভাবিবলৈ সুবিধা দিব জীৱনটো উপভোগ কৰিবলৈ শিকিব যিকোনো বন্ধনৰ পৰা মুকলি হৈ থাকিবলৈ চেষ্টা কৰিব মহিলা শিশু বৃদ্ধ বিপদগ্ৰস্ত আৰু দিব্যাংগসকলক দুহাত মেলি সহায় কৰিব গোটেই জীৱনটো ৰাইজৰ হকে কাম কৰি যাব আনতকৈ কিছু ব্যতিক্ৰমভাৱে চলিবলৈ শিকিব ব্যতিক্ৰমৰহে দাম বেছি আনুষ্ঠানিক শিক্ষা নহয় জীৱনৰ শিক্ষাতহে অধিক গুৰুত্ব দিব আপুনিও যদি এই কথাসমূহৰ সৈতে একমত তেন্তে আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰক কমেণ্টত লিখক একমত বুলি